মোৰ দিনত মই এইটোই যে আগৰ যি 17 বছৰৰ যিটো ভ্ৰষ্টাচাৰ আছিল, নাম্বাৰ 1ত আছিল জব কাৰ্ডৰ কেলেংকাৰী। মোৰ এই 4 বছৰৰ যিটো কাৰ্যকাল, এই 4 বছৰত আমি 470টা ঘৰ অলৰেডি দিয়া হৈছে হাউচ প্লাস। আগত 17 বছৰত আমাৰ 5টা 7টা 10টা 1টা 2টা এনেকৈ ঘৰ হৈছিল। যাতে মাইনৰিটি ৰাইজে এইবাৰ হালোৱা মহিলাৰ ভোট দিব না এইটো এক দিব পাৰে, হঠাৎ দুই এজনে দিব পাৰে, এইটো আমি নকওঁ, কিন্তু আমাৰ বিশ্বাস অলপ মানে ক্ষীণ মানুহে দিব আৰু কি। মানুহ মাত্ৰ ই আছে না। পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আৰু মই এই অঞ্চলৰ এই বনৰগাঁও VCDCৰ অন্তৰ্গত মই দুৰামাৰী গাঁৱৰে মেম্বাৰ হওঁ, ৰানিং মেম্বাৰ। মোৰ দিনত মই এইটোই যে আগৰ যি 17 বছৰৰ যিটো ভ্ৰষ্টাচাৰ আছিল, নাম্বাৰ 1ত আছিল জব কাৰ্ডৰ কেলেংকাৰী। এই জব কাৰ্ডৰ কেলেংকাৰীবিলাক মোৰ দিনতে ময়ে কৰিছোঁ। আৰু আমাৰ চৰকাৰৰ নেতৃত্বত হৈছে, আগৰ মেম্বাৰ এজনে ক'লে যে তাৰে ফিংগাৰত আছিল কমেও 100, 150, 200 মান জব কাৰ্ড। এইবিলাক ভ্ৰষ্টাচাৰটো আমাৰ এই চৰকাৰৰ দিনতে এইটো হ'ল, এইটো আমি ক্লিয়াৰ কৰিলোঁ। 2 নম্বৰত আমি মোৰ এই 4 বছৰৰ যিটো কাৰ্যকাল, এই 4 বছৰত আমি 470টা ঘৰ অলৰেডি দিয়া হৈছে হাউচ প্লাস। আগত 17 বছৰত আমাৰ 5টা 7টা 10টা 1টা 2টা এনেকৈ ঘৰ হৈছিল। আৰু আমাৰ এই চৰকাৰৰ দিনত এইটোৱেই ভাল লাগছে, সবকৈ আনন্দৰ কথা যে আমি এজন ডাইনামিক লিডাৰ পাইছোঁ। এই কাৰণে সকলো জাতি জনগোষ্ঠী মিলি 26টা টোটাল, আমি নাম নলওঁ, 26টা জনগোষ্ঠী মিলি যিটো এটা এনাজৰীৰ বান্ধি আমাৰ বিটিআৰখন সুস্থ আৰু শান্তিৰে চলাই আছে, ইয়াৰ কাৰণে আমাৰ ৰাইজে উৎফুল্লিত হৈ আমাৰ এই চৰকাৰৰ প্ৰতি সঁহাৰি জনাইছে আৰু আগন্তুক ভোট দিব বুলি আশা কৰিছে বা দিব। বিচৰা নাই। এইটোতো যি ভ্ৰষ্টাচাৰ হৈছে এক কথাতে বুজি গ'লে হ'ল, ভ্ৰষ্টাচাৰ হৈছিল। এই বিষয়ে নকওঁ। ৰাস্তা ঘাট, জাতি হিংসা, বিশেষকৈ আমাক ৰাফিকুল ইছলামক যিটো হত্যাকাণ্ড কৰিছে, এইটো লৈ আমাৰ মাইনৰিটি বিলাকে এতিয়া এই বিষয়ে মানে ইয়াৰ সুবিচাৰ পাবৰ কাৰণে আমাৰ চৰকাৰৰ ওচৰত এইটোৱে আহ্বান, যাতে মাইনৰিটি ৰাইজে এইবাৰ হালোৱা মহিলাৰ ভোট দিব না এইটো এক দিব পাৰে, হঠাৎ দুই এজনে দিব পাৰে, এইটো আমি নকওঁ, কিন্তু আমাৰ বিশ্বাস অলপ মানে ক্ষীণ মানুহে দিব আৰু কি। মানুহ মাত্ৰ ই আছে না, দিব। মই যোৱা 17 বছৰ যিটো হাগ্ৰামা চৰকাৰ আছিল, তেখেতে 17 বছৰ শাসনত ৰাখিছিল। লাষ্ট 5 বছৰত মই VCDC মেম্বাৰ আছিলোঁ BPFৰ কালত। তেতিয়া মই এনেকুৱা মানে কাম কাজ বা ঘৰ বাৰী কিবা অৰুণোদয় এইবিলাক আগতে পোৱা নাই। এনেকুৱা আমি 5 বছৰত 3টামান জব কাৰ্ডৰ কাম কৰিছিলোঁ আৰু 5 বছৰত 7টা না 8টা হাউচ প্লাস ঘৰ বনাই দিছিলোঁ। তাৰপিছত যেতিয়া আমাৰ এই পিপল চৰকাৰ আহিল, তেতিয়া 1 বছৰত মই দেখা পাইছোঁ যে 1 বছৰতে মানে হাউচ প্লাস ঘৰটো আমাৰ গাঁৱত 365টা একেলগে বনাই দিব পাৰিলোঁ। তাৰপিছত 177টা অৰুণোদয় বনাই দিব পাৰিলোঁ। আৰু আপোনাৰ আগতে খালি মেম্বাৰবিলাকে জব কাৰ্ডৰ কাম কৰিছিল, এতিয়া ৱাৰ্কাৰ চৰকাৰে চবেই কৰিব পাৰে। এজনে মোটামুটি 1 বছৰত 5টা 7টা 10টা কৰি কাম কৰি আছে। এইকাৰণে এইবিলাক চাই মই মানে BPF এৰি এই পিপলত যোগদান কৰে। প্ৰমোদ বড়ো কি কাৰণে আমি এইটোই দেখা পালোঁ যে 1 বছৰত মানে প্ৰমোদ বড়ো ছাৰে মানে ভাল ভাল কাম কৰি আছে। আৰু আপোনাৰ কিবা হাই কেচালটো বন্ধ হৈছে, আমাৰ শান্তি আহিছে। এই কাৰণত আমি BPF এৰি এই পিপলত যোগদান কৰিছোঁ। বনৰগাঁও সমষ্টি হিচাপে আপোনালোকে কি কাৰণত ভোট দিব এই পিপল দলক? আমাৰ বনগাঁও সমষ্টিত মানে ভাল কাম কৰি আছে, মানে ৰাস্তা ঘাট, কিবা ঘৰ বাৰী, কিবা অৰুণোদয়, এইবিলাক মানে ভাল ভাল কাম কৰি আছে। এই কাৰণে আমি বনগাঁও সমষ্টি হিচাপত মানে এই পিপলত ভোট দিব যাই আছোঁ। থেংক ইউ।